নমস্কাৰ প্ৰিয় দৰ্শক গিলান কি খবৰ তোমাগিলানৰ আশা কৰোঁ চকাৰে ভাল আৰু মোৰ নতুন আৰু একটা মানে লগত চকাকে স্বাগতম জনাই লওঁ তো এইফালে মই আছোঁ কুৰকুৰি খায়া যিহেতু আমাৰ ইফালে বিশু উৎসৱ পালন কৰা হ'ব ওই কাৰণে মানে মই আমাৰ ঘৰৰ ওচৰতে থকা কাকি একটাৰ ওচৰত গেলুং আৰু ফ্ৰুট ৰেডিং কৰিবা তো এইফালে কাকি মোক দিয়া আছে ফ্ৰুট ৰেডিং কৰি আনে তো যেহেতু মই নাচিবা লাগিব ওই কাৰণে কৰি দিলুং আৰু এইফালে মই গা পা উঠিয়া ভাত চাত খাই মানে যাবা ওলাই লওঁ বিচুৱাত যিহেতু তাকে আছিল চগাই লগগিলান আৰু বহুত কিছু দায়িত্ব পালন কৰিবলগীয়া হয় সেইকাৰণে মানে ওলাই লওঁ যেতে মোৰ দেৰিয়ে হৈছে সেইকাৰণে মানে একেলাই বাকীকেইটি আগতে গেছে জুম কৰি ধৰা দূৰত যাব লাগে বসি আছে কি অসুবিধা ক কিবা ক আজি আমাৰ ইয়াত বিচুৱা প্ৰথম দিন দেখক খাওঁ তাৰপাছত কাম চলি আছে গাইছ कौन है ये लोग कहाँ से आते हैं তো গাইজ বিচুৱাত আসিয়া মানে ময়ো অল্প মানে বসিলুং আৰু এইফালে ইমান পুৰা গল্প লাগছে মই আৰু শুনি আছোঁ আৰু মাজে মাজে ময়ো কিবা কৈ আছোঁ আৰু তো মানে বতৰটা অত একটা মানে ভাল নহয় আৰু এইফালে তো চলি আছে কাম আৰু এইফালে যে পতাকা উত্তোলন কৰা হ'ব যিহেতু এইকাৰণে প্ৰস্তুতি চলি আছে এইফালে গাইজ প্ৰগ্ৰাম ষ্টাৰ্ট হ'লেই আৰু তো তোমাগিলান দেখিয়া থাক কি কৰা হয় নহয় মই সব এই ভ্লগটাতে দেখা পাবেন আৰু মানে তোমাগিলান কাৰ ফালে সেম ইনকা মানে ইনকা কৰি মানে বিশু পালন কৰা হয় জানাইন কমেণ্টত তো আমাৰ ফালে তো ইনকা কৰি হয় আৰু অল্প পাছতে মানে আমাকো ডাকাইছিল যিহেতু আপিগিলানকো মানে পতাকা উত্তোলন কৰিব লাগে যিহেতু ওই কাৰণে আমাও গৈছিলি তো ওইখিনি ক্লিপ লোৱা নহ'ল এইফালে আমাৰ বিশ্বৱাৰ মানে দায়িত্ব থকা দাদা একজনে পতাকাখন উত্তোলন কৰিল ফাৰ্ষ্টতে তাৰপাছত দিয়া জুবিন দালানি ফটো আছে ওতে শ্ৰদ্ধাঞ্জলি জনোৱা হ'ব তো গীতিয়ে আছিল আমাৰ প্ৰধান মানে ফাৰ্ষ্টৰ কাৰ্যসূচী গীতি এইফালে গাইছে আমাৰ ষ্টেজৰ কাম মানে একদম কমপ্লিট আৰু এইফালে খেলা চলি আছে চাৱাগিলানৰ কুকুৰা যুঁজ কিবা কিবি তো বহুত কিছু মানে খেলা যিহেতু হয় আৰু এই খেলাত মানে চগাকে পাৰ্টিচিপেট কৰিব দেওয়া হয় তো মানে জাতি বৰ্ণ নিৰ্বিশেষে মানে চগাই মানে খেলাত অংশগ্ৰহণ কৰিব পাৰে আৰু এই বিশ্বত অংশগ্ৰহণ কৰিব পাৰে তো ইনকা নহয় যে খালি কোচ ৰাজবংশী মানে চাৱাগিলানে বা জাতিটাই মানে খালি বিশু এটা উৎসৱটা পালন কৰে এতে মানে চগাই সহায় সহযোগিতা মানে আগবঢ়াই আৰু ওই কাৰণে ভালো লাগে এইফালে কুকুৰা যুঁজ হৈ আছে গাইছ ছোট ছোট চাৱাগিলাৰ আৰু দেখিব কি সুন্দৰ দেখে মানে তাৰ পাছতে এটা ষ্টাৰ্ট হ'ল মেজিক চেয়াৰ তো মই খেলাবা চালুং কিন্তু ভাবিলুং এলে যদি মানে নাপাং বেয়া লাগিব তো এইফালে এই যে দুইজনাই ঘূৰি আছে যাই বসিব পায় ফাৰ্ষ্ট হ'ব আৰু তো কাই মানে মেজিক চেয়াৰ খেলে ভাল পাইন আৰু ছোটতে খেলাইছেন জানেন কমেণ্টত মোৰ মানে গাইজ খেলাৰ বয়স নাইকিয়া যিহেতু বয়সটা বেছিয়ে হ'ল আৰু তো ছোটতে বহুত খেলাইছোঁ এলে মানে খেলাং যদিও বেছি নাখেলাং আৰু এইফালে মানে বাই গল্প দিছোঁ কেমেৰাটা ধৰিবা আৰু মই মোৰ মুখটা মোৰ চেহেৰাটা মানে দেখে আছোঁ অল্প তোমাগিলানক তো ওই মানে কি করছে ক্যামেরাটা ধরিয়ে আনে মানে একে পুরা মানে একদম শেক করবা আরম্ভ করছে তাৰপিছত এইফালে ওই কামগিটি হয়া মানে খেলাধুলা হয়া লাজি বসিয়া তাৰ পাছত হ'ল কুইজ কম্পিটিশ্যন তো ময়ো এতে পাৰ্টিচিপেট কৰছোঁ গাইজ
তো এইফালে আমাৰ দৰ্শকগিলান চাই আছে গাইজ আমাৰ ভিৰভু অৱস্থা কাহিল গাইজ আমাৰ এইফালে আমাৰ ভিৰভু আছে ভিৰভু কিবা গাইজ অৱস্থা কাহিল গাইজ চব তাতে পাৰ্টিচিপেট কৰিছিল লাজৰ কথা মানে খালি একটা পাইছোঁ মানে গাইজ মানে কিন্তু মই পাৰ্টিচিপেট কৰা নাই মই মানে এই বসে চাই আছে গাইজ মোৰ মানে বহুত ভোক লাগিছে ভোক লাগছে ভোকতে তেতিয়া লাগছে তো গাইজ আমাৰ যাবি খাবা ভিতলি এতিয়া ভিতলি ইয়ালৈ আহা গাইজ তো আমাকো দি যাবি খাবা যায় গাইজ মানে অনেক টাইম মানে খাওয়া দাওয়া নাই খাওয়া দাওয়া বাদ উনতে আছি মানে না তো আজি কম্পিটিশন আছে গাইজ নাচি কম্পিটিশন আছে আমাৰ মানে তো গাইজ দোকানত খাই আসাৰ পাছতে আমাৰ যাব ওলালে ঘৰত যিহেতু 4টা 4:30 মানে বাজিছে বহুত দেৰি হৈছে আৰু দুপৰৰ ভোকো লাগছে বহুত তো এলাকত যাই আছি আৰু এটা হ'ল গাইজ সন্ধ্যাবেলাৰ দৃশ্য আৰু সন্ধ্যাবেলাতো আছে বাইন ডান্স কম্পিটিশ্যন আছিল তো বিশুৱাৰ ফাৰ্ষ্ট দিন গাইজ ইনকা কৰি উদযাপন কৰা হ'ল আৰু